ডান্স ক্লাছ যাবলৈ ওলালোঁ। চ' মই ৰেডি এতিয়া বাইক চাইবলৈ ৰাস্তালৈ আহিলোঁ। যাম আৰু এতিয়া চাই থাকক। ঘৰৰ পৰা ওলালোঁ, এতিয়া গৈ আছোঁ। চাই থাকক, গৈ আছোঁ এতিয়া। নাই অকণমানো বাইকত যাব পাৰা। তেল ভৰাম এতিয়া, ডিপুত গৈ আছোঁ। এইফালে আছে ডিপু। মই এতিয়া ডিপুৰ পৰা ওলালোঁ। এতিয়া গৈ আছোঁ মই লগৰে এটা ল'বলৈ হাবিগাঁৱৰ পৰা লেফ্ট চাইডে যাব লাগিব এইফালে চকাৰ পৰা। ত' মই এতিয়া গৈ আছোঁ লগৰীয়াটোক আনিব হাবিগাঁৱলৈ। তেওঁ নামটো কৰি ল'লোঁ। এডাল প্ৰতি মাত্ৰ হৈছে, পইচা নাই আৰু ভৰাব, বিচাৰো 100 হৈ গ'ল। এতিয়া গৈ আছোঁ বিন্দাছ। কাপোৰ পৰা গৈ কাপোৰ পৰা পাইছোঁ এতিয়া গৈ আছোঁ লগৰ এজন। বাইকটো ইমান স্পীডত চলাব পৰা হোৱা নাই, চেন পকেট হ'ল মোৰ ভাল কৰিবই আছে। ত' চাই থাকক এতিয়া গৈ আছোঁ। ত' এতিয়া তাক আহি পালোঁ, লগৰীয়াটোক ৰখি আছোঁ। এইখন লগৰীয়াটো ইয়াতে আহিব ৰখি আছোঁ। ত' এতিয়া মই কল কৰি আছোঁ। ভাত খালে? হা? কি? কি ধুনীয়া লগা হৈছে, কি সুন্দৰ পৰিৱেশ। ধান ৰোৱা হৈ গ'ল, চব কি ধুনীয়া লগা হৈছে। চোৱা একবাৰ, কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া পৰিৱেশ। আহি টাউনে পালোহি। চোৱা মোৰ বাইক, লগৰীয়াটো আহিল, আহোঁতে ব্লক কৰিব পাহৰিলোঁ। বাইক চলাওঁতে ব্লক কৰিব এলাহ লাগিল। চোৱা আহি টাউনে পালোহি। অলপ দোকানত সোমাইছোঁ কিবা খাবলৈ।